মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক আন এটা প্ৰশ্ন সমাধান কৰিম। গতিকে ইয়াতে মই দশমমান শ্ৰেণীৰ 10 নম্বৰ অধ্যায় পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এই চেপ্টাৰটো আৰু এটা দাপনৰ লগত ৰিলেটেড প্ৰব্লেম সলভ কৰিবলৈ ওলাইছোঁ। প্ৰশ্নটো হ'ল যে 15 চেণ্টিমিটাৰ ফকাচ দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ সন্মুখত 10 চেণ্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হৈছে। এতিয়া প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰিব লাগে। প্ৰতিবিম্বটোৰ প্ৰকৃতি কি হ'ব সেইটো নিৰ্ণয় কৰিব লাগে। গতিকে ইয়াতে চোৱা, প্ৰতিবিম্বৰ অৱস্থান দ্যাট মিন্স ভিৰ মান নিৰ্ণয় কৰিব লাগে আৰু প্ৰকৃতিটো কি হ'ব। গতিকে প্ৰকৃতিটো আমি ভিৰ মানৰ পৰাই জানিব পাৰোঁ, কাৰণ ভিৰ মান ধনাত্মক হ'লে প্ৰতিবিম্বটো কি হয়, অসৎ আৰু থিয় হয়, আৰু যদি ভিৰ মান ঋণাত্মক হয় তেতিয়াহ'লে প্ৰতিবিম্বটোৰ প্ৰকৃতি সৎ আৰু উলটা হয়। আহা আমি সমাধান কৰোঁ। গতিকে প্ৰশ্নমতে যিখিনি দিয়া আছে সেইখিনি আমি লিখি ল'ম। প্ৰশ্নমতে উত্তল দাপনৰ ক্ষেত্ৰত, যেহেতু দাপনটো উত্তল গতিকে আমি উত্তল বুলি লিখি লৈছোঁ। উত্তল দাপনৰ ক্ষেত্ৰত, উত্তল দাপনৰ ক্ষেত্ৰত ফকাচ দৈৰ্ঘ্য F is equal to 15 সেন্টিমিটার। কারণ উত্তল দাপন চোৱা, উত্তল দাপনৰ মেৰুবিন্দুৰ পৰা কি থাকে সদায়, ফকাচ বিন্দুটো মেৰুবিন্দুৰ পৰা সোঁফালে থাকে, গতিকে সোঁফালৰ দূৰত্ববিলাক সদায় ধনাত্মক। গতিকে উত্তল দাপনৰ ক্ষেত্ৰত ফকাচ দৈৰ্ঘ্য ধনাত্মক হ'ব। গতিকে 15 সেন্টিমিটাৰ দিয়া আছে, গতিকে 15 সেন্টিমিটাৰ। এতিয়া হল লক্ষ্যবস্তুৰ দূৰত্ব। লক্ষ্যবস্তুৰ দূৰত্ব U is equal to -10 সেন্টিমিটার। কারণ 10 সেন্টিমিটার দূরত্বত রাখা হয়েছে। আমি জানো অবতল দাপনে হোক বা উত্তল দাপনে হোক লক্ষ্যবস্তুর দূরত্ব সদায় কি হয়, ঋণাত্মক হয়। এতিয়া এটাকে প্রতিবিম্বর দূরত্ব, প্রতিবিম্বর দূরত্ব V is equal to ভিৰ মান আমি নিৰ্ণয় কৰিব লাগিব। চোৱা, এটাকে দাপনৰ সূত্র আমি জানো যে দাপনৰ সূত্ৰটো লিখিলাম। সূত্র বা আমি জানো যে দাপনৰ সূত্র কি, 1/v plus 1/u is equal to 1/f। implies that যেটোৰ মান নিৰ্ণয় কৰিব লাগে সেইটো আমি বাওঁফালে ৰাখিম, বাকিটো সোঁফালে দি দিম। গতিকে ভিৰ মান নিৰ্ণয় কৰিব লাগে 1/v আমি বাওঁফালে ৰাখিলো, 1/f minus 1/u। যাৰ যাৰ মান দি আছে সেইখিনি আমি বহাই ল'ম। f ৰ মান 15 minus 1/-10, কাৰণ u ৰ মানটো দি আছে আমাক -10। এইখিনি যদি আমি সমাধান কৰোঁ 1/15 মাইনাসে মাইনাসে কি হ'ব, প্লাস, কাৰণ মাইনাস আৰু মাইনাস দুটা কি হৈছে, ইনটু হৈ আছে, মাল্টিপ্লাই হৈছে, পূৰণ হৈ আছে। গতিকে মাইনাসে মাইনাসে প্লাস 1/10। এইখিনি যদি আমি সমাধান কৰোঁ implies that 1/v is equal to হ'ব। এইটো ভগ্নাংশক যদি আমি যোগ বিয়োগ কৰোঁ তেতিয়াহ'লে সদায় কি ল'ব লাগে, এলসিএম ল'ব লাগে, লগাগু ল'ব লাগে। গতিকে এলসিএম কি হ'ব, 15 আৰু 10। সো 5 3 যা 15 and 5 2 যা 10। গতিকেখিনি যদি আমি পূৰণ কৰোঁ 5 into 3 into 2 that means 5 3 যা 15 2 20 30। গতিকে 30। গতিকে 15 আৰু 10 ৰ এলসিএম কিমান হ'ব, 30 equal to 15 30 ভিতৰত কেইবাৰ যাব, 2 বাৰ, 2 1 গুণ 2 যোগ 10 30 ৰ ভিতৰত কেইবাৰ যাব, 3 বাৰ, 3 1 গুণ 3। গতিকে কি হ'ল 5/30 equal to কটাকটি যদি কৰোঁ তেতিয়াহ'লে 1/6। implies that v is equal to কি হ'ব, 6/1 that means 6। যেহেতু प्रतिबिंबर दूरत्व धनात्मक, गतिके यार प्रकृति অসৎ আৰু এইখিনি আমি সমাধান কৰিব লাগে। চোৱা,
যেহেতু প্ৰতিবিম্বৰ দূৰত্বটো কি হৈছে 6 সেন্টিমিটাৰ হৈছে তাৰমানে ধনাত্মক +6 গতিকে প্ৰতিবিম্বৰটো কোনফালে থাকিব এইফালে থাকিব মেৰুবিন্দুৰ পৰা সোঁফালে থাকিব গতিকে মেৰুবিন্দুৰ পৰা সোঁফালৰ দূৰত যদি প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্বটো কি হয় সদায় অকাত আৰু থিয় হয় বুলি আমি আগতে আগৰ লেকচাৰবিলাকত জানি আহিছোঁ গতিকে ইয়াৰ পিছত আমি আৰু নেক্সট এনেকুৱা ধৰণৰ সমস্যাসমূহ যিমানকেইটা প্ৰব্লেম আছে এই চেপ্টাৰটোত গোটেইকেইটা সমস্যাই সমাধান কৰিম ঠিক আছে থেংক ইউ